এয়া ডোচা খাব গৈছিলোঁ আইএনএত, দিল্লী হাট আইএনএত। এতিয়া দেখিছেনে কিমান ডাঙৰ মছলা ডোচা এইটো। নাৰিকলৰ চাটনিবোৰো বৰ ভাল বনায় তাত, আৰু চম্বাৰবোৰো, ডাল চম্বাৰো ভাল বনায়। এয়াতো আমি হেৰি লৈছোঁ, এয়া বৰাও লৈছিলোঁ। এয়া আমি গৈ আছোঁ ঘৰৰ পৰা ওলাই মেট্ৰ' ষ্টেচন। মেট্ৰ'ৰে নাই যোৱা, আমি মেট্ৰ' ষ্টেচনৰ ওচৰত যিটো বাছ ষ্টপ আছে বাছৰে গৈছোঁ। এটাই ষ্টপ মাত্ৰ আইএনএলৈ, এটা ষ্টপে। এয়া ঘৰৰ পৰা ভিতৰ ফালে আছে আমাৰো ঘৰ, ভাড়াঘৰ। এয়া গৈ আছোঁ, যোৱাৰো এটা ক্লিপ লৈ ল'লোঁ আৰু। এয়া বাছ ষ্টপৰ ওচৰত, এয়া এনেই সজাই পেলাই থৈছে আৰু মেট্ৰ' ষ্টেচনৰ লগতে। মেট্ৰ'টো আণ্ডাৰত আছে, আণ্ডাৰগ্ৰাউণ্ডত। আমাৰ মেট্ৰ' ষ্টেচনটো আণ্ডাৰগ্ৰাউণ্ডত আছে। বোলো ক্লিপ এটা দুটা লৈ লওঁচোন, খালি খোৱাইনো কি ল'ম আৰু। এয়া অকণমান পজ দিলোঁ আৰু। এয়া এইবিলাক বাছ গাড়ী চলি আছে আবেলি সময়। এইটো 7টা বাজি হৈছে আৰু। এয়া গৈ পালোঁ বাছ ষ্টপটো, এটাই ষ্টপ মাত্ৰ। বাছ ষ্টপতে পাৰ্ক এখনো আছে, আগতে দেখাইছোঁ আগৰ ভিডিঅ'বোৰত। দেখিছে ইয়াতো এটা মেট্ৰ' ষ্টেচন আছে, হালাংকি মেট্ৰ' ষ্টেচনো ইয়াতো আণ্ডাৰগ্ৰাউণ্ডে হয়, একে পিংক লাইন। আৰু এয়া বাছ ষ্টপৰ আমি আণ্ডাৰ পাছেৰে ইফালে এয়া বহিছোঁ, এয়া খাবলৈ দেখিছেনে। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ। খোৱাৰ ভিডিঅ'টো মই নেক্সট বাৰত দিম, নেক্সট উইক চাই ল'ব নেক্সট ব্লগটো।